নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আপোনালোকক অসম চৰকাৰৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টত খালী হোৱা পদসমূহ পূৰণৰ বাবে কেনেকৈনো আমি অনলাইন এপ্লাই কৰিম এই বিষয়ে জনাবলৈ ওলাইছো এই ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ গোটেইখিনি প্ৰচেছ দেখুৱাবলৈ চেষ্টা কৰিম আশা কৰো ভিডিঅ'টো আপোনালোকৰ বাবে সহায়ক হ'ব গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰো তাৰ বাবে আমি প্ৰথমতে ক্ৰম ব্ৰাউজাৰ ওপেন কৰি লৈছো ইয়াত আপোনালোকে টাইপ কৰিব slprbassam.in টাইপ কৰাৰ পিছত প্ৰথমতে আপোনালোকে slprb ৰ অফিচিয়েল ৱেবছাইটটো দেখিবলৈ পাইছে ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত slprb ৰ হোম পেজটো আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপোনালোকে তললৈকে আহি কিনে আপোনালোকে দেখিবলৈ পাইছে ৰিক্ৰুটমেন্ট of various posts under Commission of Transport and Director of Inland Water Transport Assam ইয়াতে যদি আপুনি এডভাৰটাইজমেন্টটো চাব বিচাৰে ইয়াতে চাব পাৰে আৰু আমি যেহেতু এতিয়া অনলাইন এপ্লাই কৰিম গতিকে আমি ইয়াতে ক্লিক হিয়াৰ টু এপ্লাই অপচনটোত ক্লিক কৰিছো ক্লিক কৰাৰ পিছত এখন নতুন পেজ ওলাই আহিছে ইয়াতে প্ৰথমতে আপোনালোকে দেখিছে ভেৰিফাই ইয়োৰ মোবাইল নম্বৰ প্ৰথমতে আপুনি আপোনাৰ মোবাইল নম্বৰটো ইয়াত ভেৰিফাই কৰিব লাগিব ইয়াতে আপোনাৰ মোবাইল নম্বৰ এন্টাৰ কৰিব তাৰ পিছত আপোনালোকে OBC SC ST নে আনৰিজাৰ্ভ কেটেগৰীত পৰে হেতু আপোনালোকে সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ নম্বৰটো ইয়াত দিব তাৰ পিছত ইয়াতে এটা ক্যাপচা দেখিবলৈ পাইছে 2+8 ইয়াতে এনসাৰটো হ'ব আপোনাৰ 10 গতিকে ইয়াতে 10 টো আপোনালোকে এন্টাৰ কৰিব তাৰ পিছত আপোনালোকে সাবমিট অপচনটোত ক্লিক কৰি দিব মই এইখিনি কৰি লৈছো ইয়াতে মই গোটেইখিনি ফিলআপ কৰি লৈছো তাৰ পিছত আমি সাবমিট অপচনটোত ক্লিক কৰিছো এতিয়া আপোনাৰ মোবাইলটোলৈ OTP যাব সেই OTP টো আপোনালোকে ইয়াতে এন্টাৰ কৰি সাবমিট অপচনত ক্লিক কৰি দিব OTP সাবমিট কৰাৰ পিছত এখন নতুন পেজ খোল খাই গৈছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে স্টেপ 1 বেসিক ডিটেইলছ ইয়াতে আপোনালোকৰ বেসিক ডিটেইলছ খিনি ফিল কৰিব লাগিব টোটাল 5টা স্টেপত আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ফিলআপ কৰা হ'ব গতিকে আমি ফাৰ্স্ট স্টেপত আমাৰ আছে কাষ্টটো আমাৰ দিয়াই আছে তাৰ পিছত আপোনালোকে ইয়াতে ডেট অফ বাৰ্থ দিব লাগিব তাৰ পিছত আপোনালোকে এডুকেশন কোৱালিফিকেশন দিব তাৰ পিছত আপোনালোকে জেন্ডাৰ সিলেক্ট কৰি ল'ব মেল ফিমেল ইয়াতে আপোনাৰ বয়সটো ওলাই আহিছে এডুকেশনাল কোৱালিফিকেশনটো দিয়াৰ পিছত আপোনালোকে সিলেক্ট কৰিব ডু ইউ ওয়ান্ট টু এপ্লাই গ্ৰেড 4 ইয়াতে সিলেক্ট অপচন ইয়াতে আপুনি যদি এপ্লাই কৰিব বিচাৰে ইয়েস কৰিব যদি এপ্লাই কৰিব নিবিচাৰে তেনেহলে নো কৰিব তাৰ পিছত ইয়াতে অপচন কেইটা দেখিবলৈ পাইছে ডু ইউ হেভ নেশনেল ট্ৰেড সাৰ্টিফিকেট ইন ষ্টেনোগ্ৰাফি আপোনাৰ যদি ষ্টেনোগ্ৰাফি সাৰ্টিফিকেট আছে তেনেহলে আপোনালোকে ইয়েস কৰিব আৰু যদি নাই তেনেহলে আপোনালোকে নো কৰিব তাৰ পিছত আছে ডু ইউ হেভ প্ৰফিচিয়েন্সি ইন অপাৰেশন অফ কম্পিউটাৰৰ আপোনালোকৰ ডিপ্লোমা আছে নে নাই আপোনাৰ কম্পিউটাৰত প্ৰফিচিয়েন্সি আছে নে নাই যদি আপোনালোকৰ আছে তেনেহলে ইয়েস কৰিব আৰু যদি নাই তেনেহলে নো কৰিব তাৰ পিছত ITI ডিপ্লোমা যদি আপোনালোকৰ আছে ইয়েস কৰিব নাই যদি নো কৰিব তাৰ পিছত ফিটাৰৰ ডিপ্লোমা আপোনালোকৰ যদি আছে তেনেহলে ইয়েস কৰিব আৰু যদি নাই নো কৰিব তাৰ পিছত নেক্সট অপচনটো আছে ইলেক্ট্ৰিক্যাল ওয়্যাৰম্যান এই অপচনটোত যদি আপোনালোকৰ ইলেক্ট্ৰিক্যাল ওয়্যাৰম্যানৰ ডিপ্লোমা আছে তেনেহলে আপোনালোকে ইয়েস কৰিব আৰু যদি নাই তেনেহলে আপোনালোকে নো কৰিব এইখিনি কৰাৰ পিছত আপোনালোকে গো নেক্সট অপচনটো দেখিবলৈ পাইছে এই গো নেক্সট অপচনটোত ক্লিক কৰিব এতিয়া আপোনালোকে দেখিবলৈ পাইছে স্টেপ 2 অপচনটো ওলাই পৰিছে পোষ্ট প্ৰেফাৰেন্স গতিকে ইয়াতে আপোনালোকে আপোনালোকৰ পোষ্টটো প্ৰেফাৰেন্স ওয়াইজ ভাগ কৰিব পাৰিব গতিকে এইকেইটা পোষ্ট আপোনালোকৰ যিখিনি এলিজিবিলিটি আছে সেই অনুযায়ী পোষ্ট বিলাক ওলাব এটা মোৰ যিখিনি এলিজিবিলিটি আছিল সেই অনুযায়ী ইয়াতে পোষ্ট 8টা পোষ্ট ওলাইছে গতিকে ইয়াতে মই প্ৰেফাৰেন্স ওয়াইজ সেটআপ কৰিব পাৰিম গতিকে মই সেটআপ কৰি লৈছো আপোনালোকে দেখিবলৈ পাইছে মই ইয়াত পোষ্ট ওয়াইজ মই প্ৰেফাৰেন্স খিনি সিলেক্ট কৰি লৈছো গতিকে এতিয়া আমি গো নেক্সট অপচনটোত ক্লিক কৰিম এতিয়া স্টেপ নম্বৰ 3 আপোনালোকৰ হাইলাইট হৈ গৈছে ইয়াতে প্ৰথমতে আপোনাৰ বিচাৰিছে ফাৰ্স্ট নেম মিডল নেম লাষ্ট নেম তাৰ পিছত আপোনালোকে দিব লাগিব ফাদাৰ্স নেম মাদাৰ্স নেম তাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰ অল্টাৰনেটিভ মোবাইল নম্বৰ ইমেইল এড্ৰেছ ঠিক আছে ৰিলিজন দিব নেশনালিটি দিব তাৰ পিছত আপোনালোকে পাৰ্মানেন্ট এড্ৰেছ দিব তাতে আপোনালোকৰ এড্ৰেছ পোষ্ট অফিচ ডিস্ট্ৰিক্ট পুলিশ ষ্টেচন পিন কোড বোৰ দিব আৰু যদি আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ আৰু কৰেসপন্ডেন্স এড্ৰেছটো সেম হয় তেনেহলে এই যেটো অপচন আপোনালোকে দেখি আছে এই অপচনটো আপোনালোকে এনেবল কৰি দিব ঠিক আছে মই ফিল আপ কৰি লৈছো তাৰ পিছত আপোনালোকে বা চেক কৰি ল'ব চেক কৰি কিনে গো নেক্সট অপচনটোত ক্লিক কৰিব এতিয়া স্টেপ নম্বৰ 4 অপচনটো হাইলাইট হৈ গৈছে ইয়াতে আপোনালোকে ডকুমেন্ট আপলোড ডকুমেন্টস আপোনালোকে ইয়াত আপলোড কৰিব লাগিব ইয়াতে প্ৰথমতে আছে আপলোড ইয়োৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ গতিকে আপোনালোকে ইয়াতে আপোনাৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফখন আপলোড কৰিব তাৰ পিছত আপোনালোকে HSLC এডমিট কাৰ্ড নতুবা বাৰ্থ সাৰ্টিফিকেটখন ইয়াত আপলোড কৰিব এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন কাৰ্ডখন আপলোড কৰিব কম্পিউটাৰ প্ৰফিচিয়েন্সি সাৰ্টিফিকেটখন আপলোড কৰিব পদ অনুযায়ী আপোনালোকৰ ইয়াতে অন্য অপচনো ওলাব পাৰে ধৰক ফিটাৰৰ সাৰ্টিফিকেট ইলেক্ট্ৰিচিয়ানৰ সাৰ্টিফিকেট ঠিক আছে তেনেকুৱা ধৰণৰ সাৰ্টিফিকেটও ইয়াতে আপোনালোকে আপলোড কৰিবৰ কাৰণে অপচন ওলাব
তাৰ পিছত আপোনালোকে সিগনেচাৰ আপলোড কৰিব তাৰ পিছত আপোনালোকৰ মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেট মিনিমাম এডুকেশনাল কোৱালিফিকেশনৰ আপোনালোকে সাৰ্টিফিকেট দিব লগতে আপোনালোকে কাষ্ট সাৰ্টিফিকেটখন ইয়াতে আপলোড কৰিব লাগিব এইখিনি মই আপলোড কৰি লৈছো আপলোড হোৱাৰ পিছত আপোনালোকে গো নেক্সট অপচনটোত ক্লিক কৰিব ইয়াতে মই মোৰ গোটেইখিনি ডকুমেন্টছ আপলোড কৰি লৈছো মনত ৰাখিব আপোনালোকৰ পাসপোৰ্ট সাইজৰ ফটো 50 KB ৰ পৰা 450 KB ৰ ভিতৰত হ'ব লাগিব সিগনেচাৰ 20 KB ৰ পৰা 100 KB ৰ ভিতৰত হ'ব লাগিব আৰু যিমানবোৰ আপোনালোকে ডকুমেন্ট ইয়াত আপলোড কৰিব সেই ডকুমেন্টবোৰৰ সাইজ 100 KB ৰ পৰা 450 KB ৰ ভিতৰত হ'ব লাগিব গতিকে মই গোটেইখিনি ডকুমেন্টছ ইয়াত আপলোড কৰি দিছো ইয়াৰ পিছত আমি গো নেক্সট অপচনটোত ক্লিক কৰিছো এতিয়া এক নতুন পেজ খোল খাই গৈছে এটো হৈছে স্টেপ নম্বৰ 5 ৰিভিউ your application গতিকে এই অপচনটোত আমি আমাৰ এপ্লিকেশনখন চাব পাৰিম ৰিভিউ কৰিব পাৰিম যদি কিবা খেলিমেলি আছে তেনেহলে আপোনালোকে এডিট কৰি লব যদি নাই তেনেহলে আপোনালোকে সাবমিট অপচনত ক্লিক কৰি যদি আপোনালোকৰ গোটেইখিনি ঠিকে আছে ফাইনেল সাবমিট অপচনত ক্লিক কৰিব নহলে আপুনি গো প্ৰিভিয়াছ অপচনত গৈ আপোনাৰ এপ্লিকেশনখন আকো কিবা ভুল থাকিলে এডিট কৰিব পাৰিব গতিকে মোৰ ইয়াত সব ঠিকে আছে গতিকে মই ফাইনেল সাবমিট অপচনটোত ক্লিক কৰিছো ইয়াতে উইন্ডো শো হৈছে are you sure to submit you will not be able to edit the form after submitting আপুনি সাবমিট কৰাৰ পিছত ফৰ্মখন আকৌ পিছলৈকে এডিট কৰিব নোৱাৰিব গতিকে আপোনালোকে কনফাৰ্ম হৈ লব মই ইয়াত কনফাৰ্ম হয় গতিকে মই ইয়াতে yes submit অপচনটোত ক্লিক কৰিছো দেখিছে মোৰ এপ্লাই হৈ গৈছে একনলেজমেন্ট ফৰ্মখন ইয়াত আহি গৈছে ইয়াতে এটা বাৰকোড আপোনালোকৰ শো হৈ আছে লগতে আপোনালোকৰ এপ্লিকেশন আইডি ইয়াত ওলাই যাব গোটেই ফৰ্মখন আপোনালোকে ইয়াত দেখিবলৈ পাব এপ্লিকেশনখনৰ তললৈকে আহি আপোনালোকে তলত দেখিছে প্ৰিন্ট অপচন এই প্ৰিন্ট অপচনত ক্লিক কৰি আপোনালোকে আপোনালোকৰ এপ্লিকেশনখন প্ৰিন্ট কৰি ল'ব পাৰিব আশা কৰো ভিডিওটো আপোনালোকে ভাল পালে আৰু ভিডিওটো আপোনালোকৰ অনলাইন এপ্লাইৰ সময়ত সহায়ক হ'ব গতিকে যদি ভিডিওটো ভাল পালে লাইক কৰিব লগতে বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব ধন্যবাদ